বহুজন হিতায় বহুজন সুখায় এই সংকল্পেৰে জনগণৰ হৃদয়ত থিতাপি লোৱা বিশ্বস্ত বান্ধৱ আকাশবাণীলৈ শ্ৰদ্ধাৰ কবি শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে উপহাৰ স্বৰূপে আগবঢ়োৱা এটি সুন্দৰ কবিতা আজি আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম বিশ্বস্ত বান্ধৱ। আকাশবাণী নামতেই যাৰ নিহিত আছে সৰগীয় জ্যোতি, প্ৰাপ্তিৰ ঠিকনা জীৱন জীনাৰ বাণী, যাৰ সান্নিধ্যত দেহ মনত নৱৰসৰ জোৱাৰ উঠে, য'ত উপলব্ধ প্ৰজ্ঞাৰ ধ্বজাধৰা তথা সংস্কৃতিৰ পূজাৰীৰ সুৰীয়া মিঠা মাতৰ স্পন্দন, জ্ঞানৰ সস্নেহ অকৃপণ বিতৰণ, মনলৈ নমাই আনে আউসীৰ কলীয়া ডাৱৰ নেওচি চিৰসেউজ বসন্তৰ ৰঙৰ মেলা। মৰম আকলোৱা আকাশবাণী বিশ্বস্ত বান্ধৱ প্ৰিয়জনৰ সৰ্বকালৰ। ধন্যবাদ।